हेलो गाइस वेलकम बैक टू माय सिराजुली पर्सनल ब्लॉग। तो गाइस आज आपलोगे चाই सिराजुली पर्सनल ब्लॉग মানে सिराजुली पर्सनल ब्लॉग মানে आपलोगे निश्चय চাইছে মানে আমি ফ্লিপকার্টৰ পৰা এটা মানে ষ্টেণ্ড অৰ্ডাৰ দিছো মানে আপোনালোকৰ কাৰণে ভিডিও বনাবৰ কাৰণে ষ্টেণ্ড এটা অৰ্ডাৰ দিছিলো ফ্লিপকাৰ্টৰ পৰা। তো যেহেতু আজি ফ্লিপকাৰ্টৰ পৰা ষ্টেণ্ডটো আহিছে তে ভিডিওখন আপোনালোকে স্কিপ নকৰাকৈ আপোনালোকে শেষলৈ ভিডিওখন চাই থাকিব। মানে ভিডিওখন কেনেধৰণৰ আজি একদম পুৰা জাকাজ ভিডিও হ'ব। প্লিজ আপোনালোকে স্কিপ নকৰাকৈ ফুল ভিডিওখিনি আপোনালোকে নিশ্চয় চাব। এতিয়া মানে আপোনালোকে মই ষ্টেণ্ডটো দেখাম কেনেকুৱা ষ্টেণ্ড আহিছে ফ্লিপকাৰ্টৰ পৰা। তো নিশ্চয় ভিডিওখন চাব। তো বলক গাইছ এতিয়া আমি ষ্টেণ্ড চাম কেনেকুৱা আহিছে। ইমান দূৰৰ পৰা আমি গৈ মানে চাইকেলেৰে গৈছিলোঁ ষ্টেণ্ডটো আনিবৰ কাৰণে। এতিয়া মানে আনিলোঁ। এতিয়া মানে আনবক্সিং মানে কৰা নাই মানে আনবক্সিং কৰিম চাওঁ কেনেকুৱা আহিছে ফ্লিপকাৰ্টৰ পৰা। যেহেতু আমি প্ৰায়ভাগ বেছিভাগ মানে ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰোঁ মানে আজি মানে মই ভাবিলোঁ অৰ্ডাৰ কৰি চাওঁ। তেনেহ'লে আজি ষ্টেণ্ডখন আহিছে তো চাওঁ ষ্টেণ্ডখন কেনেকুৱা লাগে চাই পিনে। তো আজি মই আনবক্সিং কৰিম ষ্টেণ্ডখন। তেনেহ'লে চাব বলক গাইছ এতিয়া। তেনেহ'লে গাইছ এই আমাৰ ষ্টেণ্ড, এইটো আমাৰ কেমেৰা কৰিবৰ কাৰণে ষ্টেণ্ড মানে এই তাৰ নাম হৈছে আমিনুল আৰু মই মানে অৰ্ডাৰটো কৰিছিলোঁ। তো এতিয়া মানে আনবক্সিং কৰিম চাওঁ ষ্টেণ্ডখন কেনেকুৱা। তেনেহ'লে তুমি আনবক্সিং কৰাচোন চাওঁ। মানে কি ক'ম দুখৰ কথা মানে ভিডিঅ' বনোৱাৰ কাৰণে আনিলোঁ। এতিয়া মানে আনবক্সিং কৰি আছোঁ মানে ষ্টেণ্ডখন কেনেকুৱা আমি নিশ্চয় চাম ভিডিঅ'খন। তে সোনকালে কৰা হে। এই চাওক কিন্তু চাওক আপোনালোকে মই এটা কথা ক'ম আজি। মই ফ্লিপকাৰ্টৰ পৰা মানে ষ্টেণ্ডটো মানে ডাঙৰ ষ্টেণ্ড এটা অৰ্ডাৰ কৰিছিলোঁ। ডাঙৰ আৰু ব্লেক আছিলে কিন্তু এইটো হোৱাইট কালাৰ মানে দি দিছে মানে ডুপ্লিকেট পঠাইছে। চাওক ষ্টেণ্ডটো মানে ডুপ্লিকেট হয় কিন্তু আমি অৰ্ডাৰ কৰিছিলোঁ মানে ব্লেক কালাৰ আৰু ডাঙৰ কিন্তু চাইজটো চাওক আপোনালোকে একদম সৰু চাইজ আহিছে। একদম কি ক'ব আমাক ঠগুৱাই দিছে। আমি ঠগ খালোঁ মানে এনেকুৱা হৈ গ'ল আৰু ফ্লিপকাৰ্টৰ পৰা। চাওক কিমান সৰু চাওকচোন থিয়া কৰা এতিয়া চাওকচোন একদম সৰু মানে আমাক মানে ঠগুৱাই দিছে ফ্লিপকাৰ্টে। মই ভাবিছোঁ ইমান ডাঙৰ মানে আহিব ফ্লিপকাৰ্টৰ পৰা ষ্টেণ্ডটো কিন্তু এতিয়া একদম সৰু চাইছোঁ। ভাল লগা নাই মনটো পূৰা বেয়া লাগি আছে। কিন্তু আপোনালোকে চাব কোনোবাই যদি কেতিয়াবা ফ্লিপকাৰ্টক কেতিয়াবা মানে বিশ্বাস নকৰিব। একদম বোৱা ফ্লিপকাৰ্ট হয় এইটো। কিন্তু আমি এইটো অৰ্ডাৰ কৰিছিলোঁ 520 টকা কিন্তু চাওক মালখন আপোনালোকে চাওক ষ্টেণ্ডখন একদম সৰু ষ্টেণ্ড মানে এতিয়া মানে কি কৰিম মানে এনেকুৱা অৱস্থা হৈ আছে আমাৰ। চাওক একদম সৰু কি কৰিম এইটো দি মানে ফ্লিপকাৰ্ট একদম বকাচ হয়। আপোনালোকে যদি ফ্লিপকাৰ্টক বিশ্বাস কৰে কিন্তু এতিয়াৰ পৰা আপোনালোকে বিশ্বাস নকৰিব। একদম ফকাচ মানে ডুপ্লিকেট মাল সোমাই পিনে মানে ইহঁতে মানে পাৰ্চেল কৰি আছে। চাওক আচলতে মানে ভাবা নাই এনেকুৱা ষ্টেণ্ড আহিব। চাওকচোন একদম সৰু কিন্তু আমি এইটো অৰ্ডাৰ দিয়া নাই। 520 টকা দি এটা মানে ডাঙৰ ব্লেক কালাৰ এইটো মানে হোৱাইট কালাৰ আহি গ'ল। চাওক আচ্ছা তোমাৰ তাত মানে কেনেকুৱা লাগিছে তুমি এইটো মানে অৰ্ডাৰ কৰিছা হে? বহুত বেয়া লাগিলে এনেকৈ ষ্টেণ্ড আহিছে। মই ব্লেক ভাবিছিলোঁ এতিয়া হোৱাইট আহি গ'ল আৰু সৰু আহি গ'ল। মানে সৰু আহি গ'ল মানে কি ক'ম এতিয়া মানে পূৰা মানে বেয়া লাগিছে ন মানে কি এতিয়া মানে বেলেগ মানুহক তুমি কি ক'বা? বেলেগ মানুহক মই এইটোৱে ক'ম যাতে ফ্লিপকাৰ্টত আৰু কোনোবা বস্তু নলয়। মানে এইটোৱে কৈছে মানে সিহঁতে মানে খাইছে মানে কি ক'ম আৰু একদম ফটুৱা ফ্লিপকাৰ্ট হৈ গ'লে এতিয়া। চাওক মানে ভিডিঅ'টো মানে আপোনালোকৰ মানে কাৰণে ভিডিঅ'টো বনাইছোঁ। আপোনালোকে বহুলোকে হ'ব পাৰে ফ্লিপকাৰ্টৰ পৰা কিবা বস্তু অৰ্ডাৰ দিয়ে হয় নে নাই না? অৰ্ডাৰ দিয়ে বিশ্বাস কৰে সেইটো কিন্তু আপোনালোকে এতিয়া বিশ্বাস নকৰিব ফ্লিপকাৰ্ট একদম বোৱা ফ্লিপকাৰ্ট। চাওক এনেকুৱা মানে কি ক'ম এইটো অৱস্থা মানে একদম বেয়া হৈ গ'ল ষ্টেণ্ডটো চাই পিনে একদম বেয়া। কিন্তু আপোনালোকে যদি ভাবিছে ফ্লিপকাৰ্টৰ পৰা ছেকেণ্ড কিবা এটা অৰ্ডাৰ কৰিবলৈ কিন্তু এতিয়া